যদি কয় পানী হোৱাৰ কাৰণ কি আৰু পানী কিয় নাইকিয়া নহয়, চাওক উপায় নাই, হ'বই। ইয়াৰ যদি আপুনি কণ্ডিশ্যনটো চায়, পানী ওলাই যোৱাৰ জেগা নাই। মেইন কথা, এখন নদীৰ নিচিনা কাম কৰি আছে ৰাস্তাটোৱে, ঠিক আছে। পানী হোৱাৰ মূল কাৰণ চাব, ইফালে ওখ ঠাই, ঠিক আছে। ইফালে যিমান পানী পৰে এনেকৈ আহে, দেখিছে পূৰা নদীতকৈ বেছি সোঁত মাৰি আছে আৰু আহি পানীটো সোমাই গুচি যায়। তাৰপিছত ইয়াৰ পৰা আছে আপোনাৰ যোনখিনি ব্ৰিজখন, আৰু ব্ৰিজখন থকাৰ কাৰণে পানীটো ইফালে ওলাই যাব নোৱাৰে। আৰু এইখিনি জেগাখিনি কি হয়, অকণমান খাল দ, আৰু দ হোৱাৰ কাৰণে গোটেই পানীখিনি ইয়াত জমা হয় আৰু বৰষুণ পৰাৰ প্ৰায় 1-1.5 ঘণ্টালৈকে পানী ইয়াৰ পৰা নাযায়, ঠিক আছে। চাওক এইফালে এই বিল্ডিংবোৰ আছে, আৰু এই বিল্ডিংবোৰ থকাৰ কাৰণে এইফালে পানীটো ওলাই যাব নোৱাৰে। যিমান পানী আহি আছে এনেকৈ, সিমান পানী যোৱাটো সম্ভৱ নহয়। আৰু লগতে জানে ইয়াৰ যিখিনি আমাৰ নলা আছে কমপ্লিট ফুল হৈ গৈছে, ইমান পানীৰ মানে কেপাচিটিত বনোৱা হোৱা নাই। আৰু এই জেগাখিনি একেবাৰে ডিপ্ৰেশ্যন হয়, দ খাল হয়। আৰু ব্ৰিজখন থকাৰ কাৰণে মই দেখাই আছোঁ আপোনালোকক, ৰ'ব। এই ব্ৰিজখন থকাৰ কাৰণে পানীখিনি যাব নোৱাৰে আৰু চিধা ইফাললৈ গৈ আছে, ষ্ট্ৰীমটো ইফাললৈ গৈ আছে। আৰু সেইকাৰণে এনেকৈ ইমান দূৰৰ পৰা পানীটো ওলাই যাব লগা হোৱাৰ কাৰণে সময় লগা হৈছে। আৰু চাওক কেনেকৈ পানী আহি আছে এইফালৰ পৰা, পূৰা নদীৰ দৰে। মই কি কৈ আছিলোঁ, এতিয়া কমাৰ্চ কলেজৰ পৰা বা ইফালে যিমানখিনি গলি আছে, সেইফালৰ পৰা যিমান পানী আহে গোটেই ষ্ট্ৰীমটো এনেকৈ এইফাললৈ বৈ যায়, ঠিক আছে। এই ব্ৰিজখন থকাৰ কাৰণে কি হৈছে, এইফালে পানীটো যাব নোৱাৰে। তাত ডিভাইডাৰবোৰ আছে আৰু এইখিনি জেগা পূৰা ডাউন হয়, বহুত ডাউন। আৰু ইফালে যিমানবোৰ গলি আছে, সেই গলিবোৰৰ পৰা পানীখিনি সোমাই আহি এনেকৈ ঘূৰি যাব লগা হয়। আৰু লগতে আপোনাৰ নলা নৰ্দমা বহুত ফুল হৈ আছে, আৰু যাৰ কাৰণে আপোনাৰ ইয়াত এইখিনি ডিপ্ৰেশ্যন হোৱাৰ কাৰণে পানীখিনি জমা হয় আৰু বহুত সময়লৈ থাকিব। যেতিয়ালৈকে প্ৰায় বৰষুণ শেষ হোৱাৰ 2-3 ঘণ্টালৈ ইয়াত পানীখিনি থাকিবই। কাৰণ যিমান পানী আছে ওপৰৰ পাহাৰৰ গলিৰ পানী বা ইফালে আপোনাৰ ওপৰৰ পানীখিনি, মানে কমাৰ্চ কলেজ আছে, এই পানীবোৰ এইটো ৰাস্তা দি এনেকৈ বৈ এখন নতুন নদীৰ সৃষ্টি কৰিছে, ঠিক আছে।